Related videos, please click the subscribe button. It's free to subscribe. Friends, আমি part 1 আলোচনা কৰিছিলো যে প্ৰাথমিক চিকিৎসা কি প্ৰাথমিক চিকিৎসাৰ বিষয়ে আমি অলপ জ্ঞান অৰ্জন কৰিছিলো। আজি part 2 আমি আলোচনা কৰিম ৰক্তপাতৰ বিষয়ে। ৰক্তপাত কি হয়? ৰক্তপাত হলে কি ধৰণৰ আমি প্ৰাথমিক চিকিৎসা কৰিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম। আজি আমি জানিম যে ৰক্তপাত কি হয়। শৰীৰৰ তেজ সঞ্চালনৰ ক্ৰিয়াৰ পৰা তেজ কমি যোৱাটোকে ৰক্তপাত বুলি কোৱা হয়। তেজ ক্ষয় আভ্যন্তৰীণভাৱে হ'ব পাৰে, বাহিৰতো হ'ব পাৰে। ৰক্তবাহী সেয়াৰ পৰা শৰীৰৰ ভিতৰতে ৰক্তপাত হ'ব পাৰে বা কোনো এটা কটা বা আঘাতৰ ফলত শৰীৰৰ বাহিৰতো ৰক্তপাত হ'ব পাৰে। বাহিৰা বস্তুৰে আঘাতপ্ৰাপ্ত ঘা। বাহিৰা বস্তুৰ আঘাতে কৰা ঘা যেনে আইনাৰ টুকুৰা, কাঠ বা ধাতুৰ টুকুৰা আদিৰ বাবেও ৰক্তপাত হয়। আঘাতৰ ঠাইখিনি আঙুলিবোৰেৰে বা বুঢ়া আঙুলিৰে হেঁচি ধৰিব লাগে। চাব লাগে যাতে আঘাত কৰা বস্তুবিধ একে ঠাইতে থাকে। সেইটো আঁতৰাবলৈ চেষ্টা কৰিব নালাগে। ইয়াতে মই আপোনালোকক এইটো কৈ দিলে ভাল হয় যে কি কিছুমান মানুহে আমি কি কৰোঁ যে আঘাতৰ পৰা বস্তুখিনি আগতে আঁতৰাই দিয়াৰ চেষ্টা কৰোঁ। সেইটো মোটেই কৰিব নালাগে ফ্ৰেণ্ডছ। এইটো এটা সাংঘাতিক বস্তু। আমি আঘাত কৰা বস্তুবিধৰ সৈতে গাডোখৰ বান্ধি পেলাব লাগে, টানকৈ বেণ্ডেজ লগাই দিব লাগে। যদি আঘাতৰ স্থান হাত, বাহু, ভৰি হয় তেন্তে ৰক্তপাত বেছিকৈ হয়। এনে ক্ষেত্ৰত আহত ব্যক্তিক খুৱাই দিব লাগে। আঘাত পোৱা হাত বা ভৰি প্ৰয়োজনতকৈ ওখ ঠাইত থ'ব লাগে। তাৰমানে আমাৰ হাৰ্ট যিটো আছে হাৰ্টটো অলপ তলত ৰাখিব লাগে আৰু যিখনত ধৰক ভৰিত যদি হওক বা হাততে হওক যদি আঘাতপ্ৰাপ্ত হয় সেইখন অলপ হাৰ্টৰ পৰা অলপ ওপৰত ৰাখিব লাগে। কিবা এটা বস্তু যদি ৰাখি দিবলৈ হ'ল আৰু এম্বুলেন্স বা আন গাড়ীত লৰালৰিকৈ আক্ৰান্ত ব্যক্তিক চিকিৎসালয় নিব লাগে। সেইটো হ'লে না। 2 নম্বৰত হ'ল কাহৰ লগত তেজ যোৱা। কাহৰ লগত তেজ ওলালে সৰু কাপত একাপ বা তাতকৈ বেছি পৰিমাণৰ এটা সৰু কাপত যদি কাপত একাপ তেজ ওলাই যায় বা তাতকৈ অলপ বেছি পৰিমাণে ওলায়, সেইটো এটা সাংঘাতিক কথা হ'ব, সাধাৰণ কথা নহয়। এনেহ'লে ৰোগীৰ লগত তেওঁৰ পৰিয়ালৰ লোকৰ বাবে ভয় লগা কথা হৈ পৰে। হাঁওফাঁওৰ কিবা ৰোগৰ ফলত সাধাৰণতে এনে হোৱা দেখা যায়। হাঁওফাঁওৰ কেঞ্চাৰ, যক্ষ্মা, টিবি, হাঁওফাঁও ফুটা হৈ ঘাঁ হোৱা আদিৰ ফলত এনে হ'ব পাৰে। তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? যত্ন মূৰ আৰু বাহু অলপ ওখকৈ ৰাখি আঘাতৰ ফালে অলপ কাটিয়াকৈ আক্ৰান্ত ব্যক্তিক খুৱাই দিব লাগে। মুখেৰে কোনো ধৰণৰ খোৱা বস্তু বা পানীও দিব নালাগে। যদি বুকুত কোনো আঘাত বা কাটি যোৱা বা ফুটা হৈ যোৱাৰ ফলত ৰক্তপাত হয় তেন্তে পলিথিনেৰে মেৰুৱা শকত পেডৰ বেণ্ডেজ কৰি দিব লাগে যাতে আঘাতৰ স্থানেৰে বায়ু সোমাই আন জটিল অৱস্থাৰ সৃষ্টি নকৰে। এইটো এটা গুৰুত্বপূৰ্ণ কথা ফ্ৰেণ্ডছ। পইণ্টটো অলপ ভালকৈ আপোনালোকে চাই লওক। যদি বুকুত কোনো আঘাত বা কাটি যোৱা বা ফুটা হৈ যোৱাৰ ফলত ৰক্তপাত হয় তেন্তে পলিথিনেৰে মেৰুৱা শকত পেডৰ বেণ্ডেজ কৰি দিব লাগে যাতে আঘাতৰ স্থানেৰে বায়ু সোমাই আন জটিল অৱস্থাৰ সৃষ্টি কৰিব নোৱাৰে। চিকিৎসকক মাতি পঠিয়াব লাগে, নতুবা এম্বুলেন্স বা আন গাড়ীৰ চিকিৎসালয় নিব লাগে। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰত হ'ল পেটৰ পৰা তেজ বমি কৰা। এইটো সাধাৰণতে পাকস্থলীত আলচাৰ হ'লে হয়। যেতিয়া পাকস্থলীত তেজ ভৰ্তি হৈ যায় তেতিয়া পাকস্থলী সংকোচ হোৱাৰ ফলত ৰোগীৰ মুখেৰে তেজবোৰ ওলাই যায়। এনে বমি 1 লিটাৰ বা তাতকৈ বেছিও হ'ব পাৰে। এই ক্ষেত্ৰত আমি যত্ন ল'বলগীয়া হ'ল ভৰিৰ পতা আৰু ভৰি শৰীৰতকৈ ওপৰত টকাকৈ ৰোগীক খুৱাই দিব লাগে। তাৰমানে শৰীৰ যিটো হয় শৰীৰৰ পৰা অলপ ওপৰলৈ ভৰিৰ পতাখিনি আমি কিবা গাৰু চাৰু দি বা তেনেকুৱা কিবা বস্তু দি আমি ওপৰত ৰাখিব লাগে। ৰোগীক উপযুক্ত উষ্ণতা বজাই ৰাখিব লাগে। বেছিকৈ গৰম কাপোৰ বা গৰম পানীৰ বটল দি গৰম কৰিব নালাগে।
ৰোগীয়ে ঠাণ্ডা পায় যাতে নকপে তাতকৈ তালৈ চকু দিলেই হ'ল। তাৰমানে বেছি ঠাণ্ডাও লগাব নালাগে, বেছি গৰমো ৰাখিব নালাগে, মিডিয়াম ধৰক আপোনাৰ যে ঠাণ্ডা পাই নকপে শৰীৰটো বেছি ঠাণ্ডা হৈ নাযায় সেইটো অলপ ধ্যান দিলে হ'ল। কোনো ধৰণৰ খাদ্য আৰু পানীয় মুখেৰে খাবলৈ দিব নালাগে। এইটো এটা ইম্পৰ্টেণ্ট বস্তু যে কোনো বস্তু আমি মুখেৰে খোৱাবৰ চেষ্টা কৰিব নালাগে। মুখখন পানীৰে ধুব পাৰে কিন্তু অলপো পানী যাতে নিগিলে আপুনি মুখখন ধুব পাৰে কিন্তু যে ভিতৰত যাতে পানীখিনি নাযায় সেইটোৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব। চিকিৎসকক মাতিব লাগে, নতুবা এম্বুলেন্স বা আন গাড়ীৰে ৰোগীক চিকিৎসালয়লৈ নিব লাগে। যদি ৰোগী চেতনাহীন হৈ যায় তেন্তে ততালিকে কাটিয়া কৰি দি ৰিকভাৰী পজিশ্যনলৈ নিব লাগে। ভৰি আৰু ভৰিৰ পতা কিন্তু ওপৰতে থাকিব লাগে। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিলোঁ যে প্ৰাথমিক চিকিৎসাত ৰক্তপাত হ'লে কি ধৰণে আমি ৰক্তপাত বন্ধ কৰিব পাৰোঁ। প্ৰাথমিক চিকিৎসা দি ডক্টৰৰ ওচৰলৈ নিয়াৰ আগলৈকে আমি কেনেকৈ মানুহজনক এটা প্ৰাথমিক চিকিৎসা দিব পাৰোঁ সেইটোৰ বিষয়ে অহা পাৰ্টত পাৰ্ট 3ত আমি জানিম যে বৈদ্যুতিক শ্বক বা পানীত ডুবা এজন মানুহক আমি কেনেকৈ প্ৰাথমিক চিকিৎসা দিব পাৰোঁ। এইটো বহুত প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা। কেতিয়াবা এনেকুৱা কিছুমান মানুহ পেচেণ্টটো মোৰ ওচৰলৈও আহে পানীত ডুবা। আমি প্ৰাথমিক চিকিৎসা ভুলকৈ কিছুমানে দিয়ে, তেওঁলোকৰ সেই ভুল প্ৰাথমিক চিকিৎসাৰ কাৰণে ৰোগীজনক আৰু সংকটজনক হৈ পৰে। সেইকাৰণে এই দুয়োটা মূলভূতেৰে বৈদ্যুতিক শ্বক আৰু পানীত ডুবা যিটো হয় এইটোৰ প্ৰাথমিক চিকিৎসা জনাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। সেইকাৰণে ফ্ৰেণ্ড, আশা কৰোঁ যে মই দিয়া এই যিখিনি কথা মই আপোনালোকক আজি ক'লোঁ সেইখিনি আপোনালোকে অলপ ধ্যান দি চাব। আৰু যদি এই ভিডিঅ'টোৰ পৰা আপোনালোক অলপো মানুহ উপকৃত হয় তেনেহ'লে মোৰ ভিডিঅ' লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ। থেংক ইউ।